Hello everyone, মই কল্যাণী শৰতৰ আগমনৰ সময়ছোৱাতে শীতকালৰ ফুলবিলাক ৰুৱাৰ যোজা সকলোৱে নিশ্চয় কৰিছে আৰু তেনেদৰে ময়ো দুই এবিধকে ৰুবলৈ ষ্টাৰ্ট কৰিছোঁ ৰুইছোঁ কাটিংও কৰিছোঁ আমি ভাবিলোঁ এবিধ খুব ধুনীয়া সকলোৰে আদৰৰ ইম্পেশ্যন ফুলবিধৰ বিষয়ে কিছু কথা পাতিম কাটিং কৰিম আৰু দুই এটা পুলি কাটিং কৰি যি ৰাখিছোঁ মই সেইখিনি ৰুই আপোনালোকক দেখুৱাম বুলি আহিছোঁ তেন্তে আহক ভিডিঅ'টোলৈ ইয়াৰে মই দুই তিনিবিধ এতিয়ালৈকে কাটিং কৰি ৰুইছোঁ কাটিং কৰি হিপা হোৱাৰ পাছত এনেকৈ গ্লাছতে প্লাষ্টিকৰ গ্লাছতে ৰুই ৰাখিছিলোঁ এয়া দুবিধ আৰু এইটো যিটো ডাঙৰ ভেৰাইটি হয় পিংক কালাৰটোৱে হয় এইটো এইখিনি ৰুই দেখুৱাম আৰু তাৰ আগে এইখিনি কাটিং মই কেনেকৈ কৰিছিলোঁ তাকো আপোনালোকক দেখুৱাওঁ আৰু মোৰো কাটিঙৰ আৰু প্ৰয়োজন আছে সেইখিনিও কাটিং কৰোঁ এনেধৰণে কাটিঙৰ বাবে এনেকুৱা আগবোৰ লৈছোঁ মই অকণমান হেল্ডি আগ হ'লে ভাল হয় এইবিলাক এনেকৈ তলৰ পাতবিলাক এৰুৱাই ল'ম তলৰ পাতবিলাক এৰুৱাৰ লগতে এই মাটিত আছিলে এজোপা সেইকাৰণে সিহঁতৰ কলি ওলাইছে ফুলিও আছিলে বহুত ফুলিও আছিলে মাটিত থকাখিনি ইয়াৰ আপোনালোকে কাটিং কৰাৰ সময়ত তলৰ পাতবোৰ যেনেদৰে এৰুৱাব তেনেদৰে যদি কলি থাকে ফুল থাকে সেইবোৰ আঁতৰাই ল'ব যাতে কাটিঙৰ আগটোৱে কেৱল শিপা উৰুৱাৰ ক্ষেত্ৰত গুৰুত্ব দিব পাৰে এতিয়া মই এইকেইটা কাটিং ৰুই ল'ম কাটিঙৰ বাবে ওপৰৰ পাতকেইটা ৰাখিব 4-5টা বহুত বেছি নাৰাখিব এনেকৈ মই প্লাষ্টিকৰ এটা এনেকুৱা টেমা বা পেকেট যি সুবিধা হয় আপোনালোকে ল'ব মই এইটোতে বালি ভৰাই ৰাখিছোঁ কেৱল বালি অকল বালি আৰু অকল ইয়াতে এনেকৈ এতিয়া ভৰাই যাম এইখিনি এনেকৈ মই ইয়াতে ৰুই দিলোঁ এনেকৈ কৰিব পাৰিব আপোনালোকে অকল কপিটোতো কৰিব পাৰিব কাটিং মই বালিতে কৰি ভাল পাওঁ যিহেতু সেইকাৰণে বালিতে কৰোঁ এতিয়া পানী স্প্ৰে কৰি দিম ইয়াৰ কাৰণে মই সমান সমান পৰিমাণে মাটি আৰু বালি ল'ম এয়া মই এটা মাটোৰে মই নিজৰ জোখাৰে জুখিছোঁ এতিয়া মাটি দিছোঁ গোবৰ দিছোঁ এই টাবটোতে আধা টাব আছে গোবৰ এইখিনি দি দিছোঁ 3টামান টাবৰ কাৰণে আপোনালোকে নিজৰ প্ৰয়োজন মতে বনাই ল'ব আৰু ইয়াত মই দিছোঁ ধানৰ ফলা বাকলিটো এটেমা দিছোঁ কোকোপিট দিছোঁ কোকোপিটো এই টেমাতকৈ বেছি হ'ব মই প্ৰয়োজন অনুসৰি দি দিছোঁ আৰু দিম গোবৰ দিলোৱে লগতে মই ভাৰ্মি কম্পোষ্টটো এটেমা দি দিছোঁ যিহেতু ফুলা ফুলবিলাকত অকণমান সাৰটো প্ৰয়োজন বেছি হয় এনেকৈ বনাই ল'ম আৰু ইয়াত ফাংগিচাইড দিবলৈ আছে সেইটোতো দিব নাপাহৰিব এইজোপা ফুল একেবাৰে আলসুৱা ফুল মাটিটো ইহঁতৰ কাৰণে একদম যিমান পাৰে ৱেল ড্ৰেইন মাটি ল'ব আৰু ইয়াতে মই দিম এয়া সাৰো হ'ব আৰু মাটিটোক লাইট কৰি ৰাখিব এয়া শুকান পাত শুকান ঘাঁহ সেইবিলাক এটেমা দি দিছোঁ আপোনালোকে শুকান পাত থাকিলে শুকান পাত দিব মই শুকান ঘাঁহো আছিলে অলপ একেবাৰে পচি থকা শুকান ঘাঁহ এয়াও দিছোঁ এয়া ধুনীয়া সাৰৰ কামো কৰে আৰু মাটিখিনি ফুলাই ৰখাত সহায় কৰে সিহঁতৰ শিপাবিলাক গ্ৰ'থ হ'বলৈ বহুত সহায় কৰে ইম্পেশ্যনৰ মাটিটো আপোনালোকে যিমান পাৰে এনেকুৱা মাটি ব্যৱহাৰ কৰিব যাৰ এইখিনি পাত বা ঘাঁহৰ সুবিধা নাই তেওঁলোকে কোকোপিটটো বেছি ইউজ কৰিব পাৰে কোকোপিটটো ইউজ কৰিলেও লাইট হয় ফুপুলা হয় শিপাবিলাক বাঢ়িবলৈ ভাল হয় ফাংগিচাইড দি দিছোঁ মোৰ এই মাটিখিনি ৰেডি হৈ গ'ল এতিয়া মই পুলিকেইটা ৰুম এনেকৈ অলপ ভৰাই লৈছোঁ টাবটোত সদায় একেধৰণে লোৱাৰ দৰে ল'লোঁ তলত মাটিটো নৰ্মেল যিটো মাটিটো একেবাৰে কমকৈ ইউজ কৰিব বালি কোকোপিট আৰু মাটিটো কম পৰিমাণে লৈ গোবৰ বা সাৰটো অলপ বেছিকৈ ইউজ কৰিব আৰু এইজোপা ফুলৰ মাটিৰ কথা ক'লোঁ 2 নম্বৰত এতিয়া আকৌ পানীৰ কথা এইজোপা গছ একদম বৰ চেনচিটিভ ধৰণৰ আলসুৱা গছ হয় পানী বেছি হ'লেও হঠাতে মৰি যায় আৰু পানী কম হ'লেও মৰি যায় সেইকাৰণে ইয়াৰ ভালকৈ ৰখাৰ এটাই উপায় ডেইলি পানী দিব লাগে ইহঁতক একদম কম পৰিমাণে যাতে মাটিটো অকল সেমেকি থাকে মইষ্ট হৈ থাকে তেনেকৈ ৰাখিব তাক বহুত বেছি পানী দি তিয়াই নাৰাখিব অনবৰত আৰু একেবাৰে শুকাই যোৱাকৈও
টান হৈ শুকাই যোৱাকৈ নাৰাখিব এতিয়া মই ইয়াৰে এটা উলিয়াই ৰুই দেখুৱাম এনেকৈ সাৱধানে এনেকৈ উলিয়াব অকণমান মাটি এৰুৱাই দিম বেছিকৈ নেৰুৱাব শিপা এনেকৈ তললৈকে হৈ আছে এয়া দেখিছে আপোনালোকে এয়া মোৰ হ'ল 15-20 দিন হ'ল কাটিং কৰাৰ পাছত 15-20 দিন এনেকৈ পেকেট কৰি ৰখা হৈছিলে এনেকৈ ৰাখি থৈছিলোঁ এইবোৰ শিপা নে তললৈকে হৈ আছে এতিয়া ৰুই দিম এয়া ওপৰতো এনেকৈ হৈ আহিছে মাজতে হোল এটা কৰি লাহেকৈ মাজত বহাই দিব শিপাখিনি যাতে নিচিকে শিপাখিনি বেছি লৰচৰ যাতে নহয় সেইটো মন কৰিব আৰু 3 নম্বৰত ইয়াক কেনেকুৱা জেগাত ৰাখিব ইয়াক ৰ'দ লাগে এজোপা গছক ফুল বহুত দিয়ে হেবে ৰ'দ লাগে আপোনালোকে ৰাতি আগবেলা ৰ'দটো ইয়াৰ কাৰণে বেছি ভাল হয় আগবেলা আপোনালোকে 3-4 ঘণ্টা বা 5 ঘণ্টালৈকে আগবেলাৰ যেটো ৰ'দ একেবাৰে ৰাতিপুৱাৰ পৰা হেনেকুৱা ঠাইত ৰাখিলে বেছি ধুনীয়াকৈ ফুল দিয়ে আৰু যদিও নতুবা ৰ'দ পিছবেলা ৰ'দটো পায় পিছবেলা হ'লেও আপোনালোকে ইভিনিঙৰ ৰ'দটো অকমান হ'লেও ইয়াক দিবই ৰ'দ দৰকাৰ হয় বহুত দৰকাৰ হয় ইহঁতক ৰ'দ যিহেতু ফুলা ফুলবিলাকক ৰ'দ লাগেই বৰষুণো পৰিলেও আপোনালোকে বৰষুণ পৰিলে খালি বচাই ৰাখিব বেছিকৈ বৰষুণ যদি পাই যায় সেই তেতিয়াও গছজোপা গলি যায় এইজোপা এটা পুলি মোৰ ৰোৱা হৈ গ'ল তাক মই পানী স্প্ৰে কৰি দিছোঁ এতিয়া সকলো ফালে সমানে তিতে সেই শিপাখিনিৰ সৈতে ভালকৈ তিতি যায় সেইটো মন কৰিব এইটো এটা হৈ গ'ল এইটো এটা বেলেগ এটা ভেৰাইটি হয় এইটো এনেকৈ শিপা হৈ গৈছে এইবোৰ এয়া এনেকৈ শিপা হৈ গৈছে তো মই এনেকৈ লাহেকৈ বহাই দিম এয়া মই এইটো পুলিও ৰোৱা হৈ গ'ল এনেধৰণে আপুনি ৰুব এনেদৰে মাটি প্ৰস্তুত কৰিব গছজোপা ভাল গ্ৰোথ হ'ব ভাল আৰু ইহঁতক মাহত দুবাৰ প্ৰয়োজন হয় মাহত দুবাৰ আপোনালোকে এমুঠিকৈ এনেকুৱা সাইজৰ টাব হ'লে এমুঠিকৈ শুকান গোবৰ অথবা কেঁচুসাৰ চাৰিওকাষে দি দিব যেহেতু বহুত ফুল বেছি দিয়ে সেই কাৰণে ইহঁতক খাদ্যৰো প্ৰয়োজন হয় সেই কাৰণে মাহত দুবাৰ 15 দিনৰ মূৰে অন্তত দুবাৰ চাৰিওকাষে কেঁচুসাৰ বা গোবৰ দিব ইহঁতক প্ৰয়োজন হয় আৰু আপোনালোকে যদি কোনোবাই ৰাসায়নিক সাৰ ব্যৱহাৰ কৰে দিব পাৰে কিন্তু গোবৰ আৰু কেঁচুসাৰ দিলে ভাল ফল পোৱা যায় এইটো মোৰ হৈ গ'ল এনেকৈ মই দুইটা ৰুই ল'লোঁ আৰু আছে মই সেয়া ৰুই ল'ম মই নিজৰ কাৰণে পিছত আপোনালোকে দুটা ৰুই দেখুৱালোঁ আপোনালোকৰ উপকাৰ হ'ব বুলি ভাবিছোঁ আৰু এইখিনি কাটিংখিনি যেতিয়া ৰেডি হ'ব এইখিনিও মই টাবত ৰুম আকৌ তেন্তে ভিডিঅ'টো সকলোৰে উপকাৰ হ'ব প্ৰয়োজন হ'ব বুলি ভাবিলোঁ ইয়াৰ মাটি পানী কেনেকুৱা ঠাইত ৰাখিব আৰু সাৰ কেনেধৰণে দিব তাৰ বিষয়ে ক'লোঁ আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক এটা কৰি দিব যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু আগন্তুক সময়ত নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি থাকিম তেন্তে আজিলৈ সামৰিছোঁ বাই বাই